Good morning everyone. আজি বহুত দিনৰ মূৰত এটা নতুন ভিডিও লৈ আহিছে আপোনালোকৰ মাজলৈ আৰু মানে বহুত দিন ভিডিও বনাই নাই তো গতিকে মানে আজি ভাবিলো যে অলপমান এটা সৰু এটা ভ্লগ এটা বনাই দিও বৰ্তমান আমি আছো আমাৰ গাঁৱৰ ঘৰৰ পথাৰত আছো আৰু আজি আমাৰ কামৰ পৰ্বটো হ'ল যায় আজি আমাৰ পথাৰত খেতি পথাৰত যিবোৰ ধান হৈছে ধানবোৰ পকিছে গতিকে সেইবোৰৰ আজি ধান কটাৰ আয়োজন কৰা হৈছে গতিকে মই চাবলৈ আহিছো লগত মোৰ আহিছে পেহী এজনী সম্পৰ্কীয় আইতা আৰু এইটো মোৰ ভাইটি দৰ্শন ৰঞ্জন হেল্ল' হাই আমি আজি যাই আছো আমাৰ নজৰি পথাৰত আৰু এসাক পথাৰখন দে আমি যে যাই আছো পথাৰবোৰ তোমরা মাজে মাজে আৰু আমি এতিয়া পথাৰ বহুত মাজত আহি গৈছো এইটো এটা হ'ল খুৰাপাক ইয়াৰ আমি লৈ আহিছো এতিয়া ধান কাটিবৰ কাৰণে মানে আমি খুৰাম এতিয়া তুমি কি কৰিছা মদত বাপৰে বাহুবলী দেখোন এইটো আৰু এইবাৰ ধান তোলাৰ পিছত আমি এইখিনিত অলপমান বেহাৰৰ খেতি কৰিম বুলি ভাবিছো বহি আছা যে কিয় ধান তুললো মোক খুজি দিছে ভাল লাগিল খুজি দিছে তাৰপিছত বেল গাড়ীখন গ'ল নেকি কি গাড়ী উঠাইছা তুমি ডাম্পাৰ লৈ আহিছা নেকি এই মাত্ৰ যে গ'ল এখন ডাম্পাৰ আমি এতিয়া যাই আছো আমাৰ ইয়া খুৰা খুৰীৰ ওচৰত খুৰা খুৰী নহয় মোৰ লগে যাই আছে চাওক কিমান কষ্ট লাগে আৰু আমাৰ ধান চাওক কিমান আহি আছে এইখন আমাৰ গাড়ীখন আগলৈ লৈ গ'ল মই ভাবিলোঁ পথাৰ মায়ে তোমাৰ দেখিলে দিব ৰ'ব পিছি বহল কৰি আছে তোমাৰ মায়ে দেখা পাব নহয় মায়ে দেখি পাব নহয় ভিডিঅ'টো দেখিলে তোমাক পিছি বহল কৰিব এতিয়া মানে এইখিনিত ধান কাটি থকা হৈছে এইখিনি ধান কাটি অলৰেডি থৈ দিছিলে এইখিনি এতিয়া আমাৰ লৈ গৈছে ভিডিঅ'লৈ এতিয়া আমি কাটি থকাখিনি চাবলৈ আহিছোঁ তিনিজন মানুহ লাগি আছে ইয়াত আৰু এইবাৰ অলপমান ধান পৰি গৈছে Foreign house? Haunted house? Udah bangla kom, tu tahu bangla besi lagi aja. আৰু এইয়া ট্ৰেক্টৰেৰে ধান ট্ৰেক্টৰৰ লোড কৰি এতিয়া ঘৰলৈ আনি থকা হৈছে আজি ঘৰত মাৰে খেৰে দিয়ে মাছবোৰ তোমাক আমাৰ ঘৰত গ'লে কেনেকৈ হ'ব তোমাৰ মায়ে ধৰি লৈ যাব গতিকে আজিৰ ভিডিঅ'টো এইখিনিতে সামৰণি মাৰিছোঁ আপোনাক আকৌ বেলেগ দিনা বেলেগ ক'ৰবাত লগ পাম আৰু তুমি কিবা ক'বা দাদা বাইদেউহঁতক আজি ভিডিঅ'টো এইখিনিতে শেষ কৰিম আপোনাৰ কাৰণে বাই 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 বাই